হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? আজি মই এটা নতুন ৰেচিপি লৈ আপোনালোকৰ আগত আহিছোঁ আৰু মোৰ চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই কি বনাইছোঁ চাওঁ আহকচোন। এইখিনি হৈছে কুমলীয়া থেকেৰাৰ পাত। এইখিনি একেবাৰে কুমলীয়া পাতকেইটা মই আনিছোঁ, ভালদৰে ধুই লৈছোঁ এই পাতকেইখিলা। এইখিনি আৰু পাভ মাছ ভালদৰে বাছি মই নিমখ হালধি সানি থৈছোঁ। মই থেকেৰা পাতকেইখিনি ভালদৰে কুটি ল'লোঁ আৰু এটা মিডিয়াম চাইজৰ পিঁয়াজ অলপ ডাঙৰ ডাঙৰকৈ কাটিছোঁ, 4টা কেঁচা জলকীয়া। মই এতিয়া পাভ মাছখিনি ইয়াত অলপ হাফ ফ্ৰাই কৰি ল'ম। এইখিনি হাফ ফ্ৰাই কাৰণে মই ৰাখি দিছোঁ, এয়া হৈ আছে। আৰু এই মাছ ভজা তেলখিনিতে মই আজি তৰকাৰী বনাম আৰু এইখিনি তেলত এতিয়া মই দি দিছোঁ পিঁয়াজ। পিঁয়াজখিনি দি দিছোঁ আৰু লগতে মই কাটি থোৱা জলকীয়া 4টাও ইয়াত মিহলাই দিছোঁ। এইখিনি অকণমান ভাজি থাকিব পিঁয়াজখিনি, ইয়াৰ কালাৰটো সলনি হোৱালৈকে ভাজি থাকিব। পিঁয়াজখিনি এনেদৰে লৰাই থাকিব আৰু ইয়াত আমি এতিয়া দি দিম হালধি গুড়ি। হালধি গুড়ি দি দিছোঁ ইয়াতে। আৰু আপোনালোকৰ নিজৰ সোৱাদ অনুসৰি নিমখ দিব। মই মাছখিনি সানোতে তাত নিমখ হালধি দি দিছিলোঁ কাৰণে বৰ বেছি দিয়া নাই নিমখ হালধি। আপোনালোকে নিজৰ আন্দাজমতে দিব। ভালদৰে লৰাই দিছোঁ। আৰু আমি ইয়াত এতিয়া কাটি থোৱা কুমলীয়া থেকেৰা পাতখিনি মিক্স কৰি দিম। কাটি থোৱা গোটেই পাতখিনি আমি ইয়াত দি দিছোঁ আৰু এইখিনি আমি এতিয়া ভালদৰে মিহলাই দিছোঁ। এনেদৰে মিহলি কৰি থাকিব আৰু এইখিনি এতিয়া আমি 5 মিনিটমানৰ কাৰণে ঢাকি ৰাখিম। পাঁচ মিনিট হৈ গৈছে। মই আকৌ এবাৰ এইখিনি লৰাই দিছোঁ আৰু দেখিছে নহয় পাতটো অকণমান লৰলি গৈছে, ইয়াত গলি গৈছে পাতখিনি ইয়াতে। আকৌ এবাৰ ভালদৰে মিহলি কৰি থাকিব। এইখিনি দেখিছে নহয়। আৰু আমি এতিয়া ইয়াত হাফ ফ্ৰাই কৰি থোৱা মাছখিনি যোগ কৰি দিছোঁ আৰু এইখিনি বেছি লৰাই নাথাকিব, বেছি লৰাই থাকিলে মাছটো ভাঙি যাব। সেইকাৰণে মই এনেই ওপৰে ওপৰে অলপ লৰাই দিছোঁ। এইখিনি একেবাৰে লাহে লাহে লৰাব যাতে মাছটো নাভাঙে। আৰু এতিয়া আমি ইয়াত কুহুমীয়া গৰম পানী মিহলি কৰি দিছোঁ। মই পানীটো অলপ বেছি দিছোঁ কাৰণ ইয়াৰ জোলটো খাই বেছি ভাল লাগে, সেইকাৰণে মই ইয়াত পানীটো অলপ বেছি দিছোঁ। আৰু উতলি উতলি অকণমান পানীটো শুকায়ো যাব বাৰু, সেইকাৰণে পানীটো অলপ বেছিকৈ দিছোঁ। ইয়াৰ টেঙাৰ জোলটো খাই বৰ সোৱাদ লাগে। এইখিনি মই অকণমান সময় ঢাকি দিছোঁ। দেখিছে নহয় কিমান ধুনীয়াকৈ উতল আহিছে আৰু ইয়াৰ কালাৰটো লাহে লাহে সলনি হ'ব ধৰিছে। এইখিনি উতলি আছে আৰু বেছি সময় নালাগে এইখিনি হ'বৰ বাবে, প্ৰায় হৈছেগৈ আৰু আমাৰ এইখিনি। আমাৰ জোলখিনি ৰেডি হৈ গৈছে। দেখিছে নহয় পানীটো বহুত কমি আহিলে। এইখিনি এয়া হৈ গৈছে। আপোনালোকেও বনাই খাবচোন, কেনে পালে মোক কমেণ্ট কৰি জনাব।